ফ্ৰেণ্ডছ, আজি হোলী অসমীয়াৰ বা গোটেই ভাৰতবৰ্ষৰ হিন্দু সমাজৰ এটা প্ৰাচীন এটা সংস্কৃতি হ'ল হোলী। বলকচোন বন্ধুসকল, ৰঙিয়াত মোৰ গৃহ চহৰ ৰঙিয়াৰ কিছু দৃশ্যাংশ বুলি মই চেষ্টা কৰিম। কিছু ভিডিঅ' আকাৰত প্ৰকাশ কৰিম, ভিডিঅ' মানে কিছুমান স্নেপশ্বট ভিডিঅ' আকাৰত প্ৰকাশ কৰিম। আহকচোন আগবাঢ়িছোঁ আজি কিছু হোলীৰ কিছু দৃশ্যাংশ বুলি। আহক আগবাঢ়িছোঁ। হোলীৰ আনন্দই মুখৰিত কৰি উঠিছে গোটেই অসম ভূমি, গোটেই ভাৰত ভূমি। দৌল উৎসৱৰ যিটো আনন্দ, ইয়াৰ মাজেৰে আমি ৰঙিয়া চহৰৰ মাজেৰে গৈ আছোঁ। এটা সুন্দৰ পৰিৱেশ ইয়াতে দেখিবলৈ পোৱা যায়। তেতিয়া বলক বন্ধুসকল, ৰঙিয়া চহৰৰ কিছু ভিডিঅ' কিছুমান স্নেপশ্বট আপোনালোকৰ লগত মই দেখুওৱা হৈছোঁ। আহক আগবাঢ়িছোঁ ৰঙিয়া চহৰৰ দৌল উৎসৱ। বাবু সেনেকৈ নেখেলে, হোলীত ভালকৈ খেলে। তুমি বঢ়িয়াকৈ সিহঁতক অলপ লগাই দিয়া। আনন্দ উৎসৱৰ মাজেৰে মই শিৱ মন্দিৰ প্ৰাংগণত বহি আছোঁ। মোৰ দাদা পুলকেশ দা, ভাইটি দা, লগতে 4 নম্বৰ ৱাৰ্ডৰ কমিশ্যনাৰ মিতালী বু, ভাইটি দাৰ সহধৰ্মিনী মেঘালী বহি আছোঁ। আজি হোলী কি ক'ব দাদা? এটা সৰু ভিডিঅ', একদম সৰু ভিডিঅ' এনেকুৱা এটা এনেই দিছোঁ, কেনে পালে জনাব নিশ্চয়। লগতে আপোনালোকলৈ দৌল উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনালোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক। কি ক'ম, ভিডিঅ'টো চাই ভাল পালে মৰণ দি যাব। তেতিয়াহ'লে বিদায় মাগিছোঁ। পুনৰ নতুন ভিডিঅ' পাম। বাই বাই, হেপ্পী হোলী।